মই ইচ্ছা সব প্ৰেছৰ আগত মই প্ৰুফ কৰি দিছো যে ইয়াত মই 100 টকাৰ ইয়াত তেল ভৰাব দিছো। ইয়াত কিমান সোমালে সব আধা লিটাৰ সোমাইছে, আধা লিটাৰে সোমাইছে। ইয়াত চিধা চিধি আমি ধৰিছো। ইয়াত মিটাৰত যেতিয়া নম্বৰ যেতিয়া মাৰে, নম্বৰ মাৰাৰ পাছত যদি দিয়ে, ইয়াত খালি 100 টকাৰ তেল চাওক কিমান সোমাইছে। ইয়াত আধা লিটাৰ সোমাইছে। ইয়াত 100 টকাৰ তেল ভৰাইছো, এইটো চাওক 100 টকাৰ তেল চাওক। তাৰ আগত মই মোৰ গাড়ীত মই 3500 তেল সোমাই আধা টেংকিও সোমা নাই। তাৰপিছত টোটেল ফুল টেংকি কৰিব দিছো 6800ৰ তেল সোমাই গৈছে মোৰ গাড়ীত। তাৰপাছত আমাৰ মেনেজাৰে ইয়াত ইমান যে লেবেল মাৰিছে যে মই মোক বাৰে বাৰে মই কৈছো যে ক্ৰেটা গাড়ীটো 50 লিটাৰছে কেপাচিটি হয়, গতিকে 6800ৰ তেল কেনেকুৱা সোমালে। মোক কৈছে যে ক্ৰেটাটো 70 লিটাৰছৰ হয় থাকে, গতিকে মোক কি ক'লে যে টেংকিটো খুলি দিম বুলি কৈছে। তো মোৰ নতুন গাড়ীয়ে টেংকি খোলাই তারপর তেলটো ওলাইছো, গতিকে 45 লিটাৰছে পাইছে তাত। গতিকে টোটেলি স্কেম হৈছে ইয়াত। আমাৰ ডিফু ৰাইজক ইমান যে ঠকাই আছে ইয়াত, যোনটো বিহাৰী ইয়াত কাম কৰিব আহিছে। মই হয় মই এইটো এগেইনষ্টত মই কেছ কৰিম। ৱাৰবেলি মই কোৱা হ'ল ইচ্ছা মই ৰিটাৰ্ণ দিব যাম, আৰু মোৰ লগত আৰু এখন গাড়ী আছে, সেই এখন গাড়ীও মোৰ লগত যাব। আমি একেলগে গৈ আমি কেছ কৰিম। গতিকে এই তেলটো চাওক ইমান কমকে সোমায়, গতিকে 1 লিটাৰত যদি আধাই যদি সোমায় কিমান টকা আজি একদিনত মাৰিলে। সেইটো মই মালিকত ক'ব নাযাওঁ, হ'লে ইয়াত যোনটো কাম কৰি আছে, যোনটো মেনেজাৰ আৰু ইয়াত যোনটো আছে, সেইটোৰ ইয়াৰ পৰা মানে কেছ মই একেটা এগেইনষ্টত এৰেষ্ট কৰিব লাগিব। এই 2-3জনক এৰেষ্ট কৰিব লাগিব। আৰু যোনটো মোৰ নতুন গাড়ী যোনটো মোৰ টেংকি যে খুলি দিয়া হৈছে, এইটো কম্পেনচেশ্যন মোক দিবই লাগিব। কম্পেনচেশ্যন নিদিয়াকৈ মই এৰিব নোৱাৰোঁ। আৰু আপোনালোকেও চাব ইয়াত এজ এ পাব্লিক অফ ডিফু সবক ৰিকুৱেষ্ট কৰিছোঁ যে ষ্টেণ্ড উইথ মি এণ্ড ষ্টেণ্ড এগেইনষ্ট দ্য স্কেম which is going on in ডিফু। खाने का मतलब पहले खाने लगा दो, मारो इसके बाद यहाँ पे छोड़ दो, हाथ मत लगाओ। खाने मारो मारो ना, यहाँ पे मारो ना, यहाँ पे हाथ निकलना चाहिए। यहाँ पे क्यों नहीं निकलता है? यहाँ पे निकालो। डेली तो आतंक और था कोई किया है जाएगा ना। यहाँ पे ফুল টেংকিত গৈছে মোৰ আৰ্টিকা গাড়ী হয়। 1450 টকাত ফুল টেংকি হৈছে। এনেকুৱা নালাগে, আমাৰ 1000 টকাত হ'ব লাগে। আমি যাৰ পৰা ভৰিছোঁ 1000 টকা, এই আপোনাৰ হাফলঙৰ পৰা ভৰিছোঁ ফুল টেংকি কৰিছোঁ। ইয়াতে ফুল টেংকি কৰিছোঁ। আমি মণিপুৰ অকল যাম, ইয়াতে সদায় আমি তেল ভৰি থাকোঁ। এতিয়া মোৰ ডাউট মাৰি আছে এনেকুৱা ইমানটো তেল। আজি তেল কম পাইছোঁ, আমিতো ফুল টেংকি কৰিছোঁ। ফুল টেংকিতে আপোনাৰ 1000 টকাত যাব লাগে, 1450 টকাত গৈছে। সেইটো বেছি হৈ গ'ল। আমিতো এনেকৈ মাপ নলোঁ আৰু আজিতো এনে ধৰা পৰিছে। সেইটো মানে ভাবিছোঁ যে তেল কম দি থাকে সদায়। তেল সদায় কম দি থাকে।